ভিক্ষাৰীটো আজিও ৰখিছে। ভিক্ষাৰী চালা আমাৰ ভণ্টিক লাইন মাৰিব আহিছে। বা তাক আজি এটা শিক্ষাকে দিব লাগিব। বলা ভণ্টি, আজি তাক এটা শিক্ষা দিহে যাম। সদায় সদায় যে ৰখি থকা তোক কি লাগে? মোৰ মানে তোমাৰ ভণ্টিৰ লগত এটা কথা আছিল। কি কথা আছে তোমাৰ মোৰ লগত? মই মানে তোমাক কি তোমাক কোৱা? মই মানে তোমাক বহুত দিনৰ পৰা চাই আছো। মই তোমাক ভাল পাব খুজো। কি তই মোৰ ভণ্টি কেনেকে কবলৈ সাহস ক'ত পালি? চালা ভিক্ষাৰী, তোৰ নাচনা ভিক্ষাৰী এটাত তাত মোৰ ভণ্টিজনীক দিব নোৱাৰো। তোৰ তাত কি আছে? তোৰ তাত মোৰ ভণ্টিজনী দি মই বৰবাদ কৰিব নোৱাৰো। নহয় বা, তোমাৰ ভণ্টিক মই বহুত সুখত ৰাখিম। দুখীয়া হ'ব আৰু, কিন্তু মোৰ মনটো বহুত ডাঙৰ। মই বহুত কষ্ট কৰিম আৰু এজন ডাঙৰ মানুহ হ'বলৈ চেষ্টা কৰিম। মই তোমাৰ ভণ্টিক কেতিয়াও কষ্ট হ'ব নিদিওঁ। তই দুখীয়া দুখীয়া হৈয়ে থাকিবি। দুখীয়া মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। তই যিমান কষ্ট কৰ, তই যিমান চেষ্টা কৰ, তই দুখীয়া দুখীয়া হৈয়ে থাকিবি, কেতিয়াও ধনী হ'ব নোৱাৰা। নহয় বা, মই বহুত চেষ্টা কৰিম ধনী হ'বলৈ। তোক কেইবাৰ ক'ব লাগে, তই দুখীয়া দুখীয়া হৈ থাকিবি, ধনী হ'ব কেতিয়াও নোৱাৰা। চাইডি বলা ভণ্টি। সিহঁতে মোক এনেকৈ অপমান কৰিলে, মই এদিন ডাঙৰ মানুহ হৈয়ে দেখাম। তোমাক মই অলপ দেৰিকে ফোন মাৰি আছো, ৰবাচোন অলপ সময়। ঐ তই কিয় ইমান দুখমনি বহি আছা ইয়াতে? কি ক'ব, মোৰ বহুত বেয়া দিন চলি আছে। কি তোৰ কিহৰ একেদিন বেয়া দিন চলি আছে? দেচোন মোকো কওঁ তোৰ কিহৰ বেয়া দিন চলি আছে, মই কিজানি তোক কিবা সহায় কৰিব পাৰোঁ। মই বহুত দিন ধৰি মনে মনে এজনী ছোৱালী ভাল পাই আছিলো। পিছত কি হ'ল? মই তাইক আজি ভাল পাওঁ বুলি কৈছিলো, কিন্তু তাৰ বাইদেৱে মোক এনেকে অপমান কৰিলে। তোৰ কথাবোৰ শুনি মোৰ বহুত দুখ লাগিল। পিছে তই কি কাম কৰা? বৰ্তমান মই একো কাম নকৰো। তোৰ পঢ়া পাতি কিমান? মই ডিগ্ৰী কমপ্লিট কৰিছো। পিছে তোৰ কি কাম কৰিবলৈ ইচ্ছা আছে? মোৰ আৰ্মি হ'বলৈ বহুত ইচ্ছা আছে। ঠিক আছে, তেতিয়াহ'লে তই কালি ৰাতিপুৱা মোৰ লগত ওলাবি। কিন্তু ক'ত? কালি পৰাই তোক মই ট্ৰেইনিং দিম। তই যদি ভালকৈ ট্ৰেইনিং কৰা তেতিয়াহ'লে তই নিশ্চয় চাকৰি পাবি। তেতিয়া তোৰ সপোনবোৰ পূৰণ কৰিব পাৰিবি। ঠিক আছে দাদা, কালি পৰাই মই আপোনাৰ লগত যাম। ঠিক আছে, তেতিয়াহ'লে তই কালি আহিবি, মই যাওঁ। যাক চাকৰিটো পাবলৈ বহুত চেষ্টা কৰিব লাগিব।